আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই নিভা আৰু এইটো মোৰ ইউটিউব চেনেল নিভাছ ডায়েৰীত মই আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টো কোনো ৰেচিপি ভিডিঅ' নহয় আজি জাস্ট মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ মই কত দুৰ্গা পূজা চালোঁ আসলতে ষষ্ঠী আৰু সপ্তমীৰ দিনা মই দুৰ্গা পূজা চোৱা নাছিলোঁ কাৰণ ইয়াত বতৰ বহুত বেয়া হৈ আছিল বহুত বেছি বৰষুণ হৈ আছিল যাৰ কাৰণে মই দুৰ্গা পূজা চাব নগলোঁ মই পূজা চাইছিলোঁ অষ্টমীৰ দিনাৰ পৰা আৰু এইখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে আমাৰ ঘৰৰ মন্দিৰ ইয়াত মই অষ্টমী পূজাৰ দিনা 112 গছি চাকি লগাইছিলোঁ এয়া মায়ে অকণমান প্ৰসাদো দিছে আৰু লগতে চাকি যেহেতু বহুখিনি হৈছিলে সেইকাৰণে অকলে লগাব পৰা নাছিলোঁ আৰু এই চাকিখিনি লগোৱাত মোক হেল্প কৰি দিছিলে মায়ে চাকিখিনি লগোৱা হৈ গ'ল আৰু চাওক কিমান ধুনীয়া লগা হৈছে আৰু সঁচাকৈয়ে মনটো বহুত ভাল লাগিছিল আহকতে এতিয়া মই আপোনালোকক দেখাও মই কত দুৰ্গা পূজা চাবলৈ গলো প্ৰথমতে মই দুৰ্গা পূজা চাবলৈ গলো অষ্টমীৰ দিনা সন্ধিয়া গণেশ মন্দিৰ চক নলবাৰীত বতৰ ইমান ভাল নাছিল গোটেই দিনটো বৰষুণ হৈ আছিল তথাপিও এবাৰ দেৱী মাক সেৱা কৰিবৰ কাৰণে ওলাই আহিলোঁ ইয়াত সঁচাকৈয়ে আগৰ দৰে ৰাইজৰ অলপো ভিৰ নাই আৰু পেণ্ডেলটো একেবাৰে চিম্পুলকৈ সজোৱা হৈছে সেৱা এটা কৰি সোনকালে ঘৰলৈ উভতি আহিলোঁ কাৰণ আৰু বৰষুণ দিব আৰম্ভ কৰিছিল আৰু এই দুইজনী হৈছে মোৰ পূজা চোৱা লগ নৱমী পূজাৰ দিনা বতৰটো সঁচাকৈ বহুত ধুনীয়া হৈছিলে আৰু সিদিনা দিনৰ ভাগতে মই মোৰ ফ্ৰেণ্ড এজনীৰ লগত পূজা চাবলৈ ওলালোঁ এইখন হৈছে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ সাৰ্বজনীন দুৰ্গা পূজা আৰু এইখন হৈছে কাৰ্যসূচী আহকতে মোৰ লগত আপোনালোকেও দেৱী মা ৰাখি লৈ লওক নলবাৰী হৰি মন্দিৰতো আগৰ দৰে একেবাৰে জাকজমকতা নাই একেবাৰে সাধাৰণভাৱে পূজাখন কৰা হৈছে আগৰ দৰে ইয়াত কোনো দোকান দেখিবলৈও নাপালোঁ কিন্তু ইয়াত ৰাইজৰ ভালেখিনি ভিৰ দেখিবলৈ পোৱা গৈছিলে সাইডৰ পিনে অকণমান ঠাই আছিল য'ত চাকি লগাব দিয়া হৈছিলে ময়ো অকণমান আগতে তাতে চাকি লগাই থৈ আহিছোঁ হৰি মন্দিৰৰ পৰা আমি গৈছিলোঁ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা ফৰেষ্ট অফিচ ৰোড নলবাৰী এইখন পূজাও একেবাৰে অনুষ্টুপীয়াভাৱে পালন কৰা হৈছে এইখিনিতে চাকি লগোৱা ব্যৱস্থা কৰা হৈছে এতিয়া আমি আহি উপস্থিত হৈছোঁ কলেজ চক নলবাৰী ৰাস্তাৰ মাজেৰে এতিয়াও গাড়ীবিলাক যায়ে আছে
চাওক ইয়াত কি ধুনীয়াকৈ দুৰ্গা বন্দনাটো গাই থকা হৈছে। ইয়াত কিন্তু নৱমী পূজাৰ দিনা কিছু ভিৰ পৰিলক্ষিত হৈছে। আৰু এতিয়া আমি আহি উপস্থিত হৈছোঁ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা বৰকুৰা বৰহৰকুছি নলবাৰী। আৰু ইয়াত ভোগ বিতৰণ কৰি থকা হৈছে। আৰু এইজনী হৈছে মোৰ ফ্ৰেণ্ডজনী, যাৰ লগত মই পূজা চাবলৈ গৈছোঁ। পূজা চাওঁতে দিনৰ 2টা বাজি গৈছিলে। বহুত ভোক লাগিছিল আৰু লগতে ভাগৰো লাগিছিল। সেয়েহে আমি দুটা ৰোল খালোঁ আৰু নিজৰ ঘৰলৈ উভতি আহিলোঁ। সন্ধিয়া কিছু সময়ৰ কাৰণে ওলাই আহিছিলোঁ ভাইটিৰ লগত আৰু উপস্থিত হৈছিলোঁ নলবাৰী গোপাল বজাৰৰ দুৰ্গা মন্দিৰৰ দুৰ্গা পূজাত। সন্ধিয়া সেইখিনি সময়ত কিন্তু মানুহৰ বিশেষ ভিৰ পৰিলক্ষিত নহ'ল। তাত কিছু সময় থাকি আমি আহি উপস্থিত হ'লোঁ চক বজাৰৰ দুৰ্গা পূজাখনত। এইখন পূজাও একেবাৰে সাধাৰণভাৱেই কৰা হৈছিল। বাৰু এতিয়া পূজা চাই ঘৰলৈ উভতি আহিলোঁ আৰু লগত আনিছোঁ এয়া পূজাৰ স্পেচিয়েল জেলেপি। জিলাপিটো বহুতেই খোৱা হয়, কিন্তু পূজাৰ জেলেপি সদায় স্পেচিয়েল হয়। আৰু এই দৃশ্য হৈছে দশমী পূজাৰ অন্তত নলবাৰীৰ পাগলদিয়া নৈৰ সন্ধ্যাঘাটত দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিব যোৱা। আজি সকলোৱে অশ্ৰুসিক্ত নয়নেৰে সম্পূৰ্ণ কোভিড প্ৰট'কল মানি প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ গৈছে। মই দেৱী বিসৰ্জনত যোৱা নাছিলোঁ, কিন্তু এই দৃশ্যখিনি মোক বন্ধু এজনে পঠিয়াই দিছিলে আৰু সেইখিনি মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কি
কিবা কিবি অসুবিধাৰ কাৰণে ভিডিঅ'টো আপলোড দিওঁতে কিছু দেৰি হৈ গ'ল বাৰু ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে বাই